ইমান ভাল ভাল কাম হৈ থাকিলে ভাল লাগে মানে আমাৰ যেতিয়া ফাৰ্ষ্ট মোদী ৱেভটো আহিছিলে মানে আমাৰ এনেকুৱা লাগিছিলে এতিয়া দেশ চেঞ্জ হৈ যাব মানে আৰু আমি তাতকৈ চাগে আমাৰ লাইফত ইমান ভাল দিন অহা নাছিলে যদি ষ্টুডেণ্টছ আছিলোঁ আমি যে আহি আছে মোদী দেশ চাবি নেক্সট 4-5 বছৰত কি হ'ব কিন্তু সেই ভাইবটো মাজতে ক'ৰবাত নাইকিয়া হৈ গৈছিলে মেবি আপোনালোকৰ ফালৰ পৰা ইমান দেখাব পৰা নাই এতিয়া এইখিনি কথা মই আপোনাৰ মুখত এতিয়াই গম পাইছোঁ মই ক'ৰবাত নিউজ চেনেলত দেখা পাইছোঁ ইমান মানে ভালকৈ গম পোৱা নাই এনেকুৱা নিউজবোৰ থাকিলে আমাৰ মানে নতুন জেনেৰেশ্যনৰ মানুহখিনিও কাম কৰিবলৈ মন যায় হয় আৰু আমিওতো ভাৰতীয় হিচাপে আমিওতো ইউৰোপিয়ান হওক বা আমেৰিকান হওক যেতিয়া চাইনা এইবিলাকে ডেভেলপ কাণ্ট্ৰিবিলাকৰ যেতিয়া তেওঁবিলাকক বিভিন্ন মঞ্চবিলাকত কাম কাজবিলাক কৰি থকা দেখোঁ আৰু বিশ্বৰ যিখিনি লিডিং নিউজ এজেঞ্চিয়ে যেনেধৰণে তেওঁবিলাকক গ্ল'ৰিফাই কৰে হয়নে আমিও ভাবতো বিচাৰোঁ যে ভাৰতবৰ্ষও সেই পজিশ্যনলৈ যাওক আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰতবৰ্ষৰ কিমান ক্ষিপ্ৰ গতিৰে অগ্ৰগতি লাভ কৰিলে আজি যিকোনো এজন ৰাষ্ট্ৰপ্ৰধানেই পৃথিৱীৰ যিমান উন্নত ৰাষ্ট্ৰ কিয় নহওক ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক অত্যন্ত শ্ৰদ্ধা সহকাৰে সম্বোধন কৰিব লগা হয় আৰু তেখেতৰ বক্তব্যক গুৰুত্ব সহকাৰে ল'ব লগা হয় কাৰণ পৃথিৱীৰ বুকুত গুৰুত্বপূৰ্ণ সমস্যাৰ সমাধানৰ সূত্ৰ দিব পৰা এতিয়া ভাৰতবৰ্ষৰ হাতত শক্তি ইতিমধ্যে পৃথিৱীয়ে প্ৰত্যক্ষ কৰিছে আপুনি যিখিনি কথা কৈছে একদম বুকুত হাত দি ক'ব পাৰিবনে যে তেখেতে একদম 100% সঁচাকৈ সিমানখিনি কাম কৰি আছে কাৰণ নিউজত দেখোন আমি কেতিয়াবা অলপ নিগেটিভ বস্তু দেখা পাওঁ কংগ্ৰেছৰ পৰা আপুনি সদায় নিগেটিভ পাব ৰাহুল গান্ধী ডাঙৰীয়াই মই দেখিছোঁ যে প্ৰায় হতাশাগ্ৰস্তভাৱে সদায় যিকোনো কামক তেওঁ নিগেটিভলি মূল্যাংকন কৰে কিন্তু তেওঁ যদি পজিটিভলি অলপো ভাবে তেতিয়া তাৰ প্ৰতিচ্ছবিখন দেখা পাব সঁচাকৈ হৈছে নহ'লেতো মোবাইলৰ ক্ষেত্ৰত হওক ষ্টাৰ্টআপৰ হওক এটা ছেক্টৰ আনকচোন আজি স্বচ্ছ ভাৰত অভিযান মানুহে ভাবিছে যে এইটো কি কাৰ্যসূচী সবকা সাথ সবকা বিকাশ মানুহে ভাবিছে এইটো কি শ্লোগান হয়নে আৰম্ভণি ডিজিটেল ইণ্ডিয়া আৰম্ভণিতে মানুহৰ কিবা লাগিছিল এইটো হ'ব জানো আজিৰ তাৰিখত আপুনি ভাবক চাহ শ্ৰমিকৰ 8 লক্ষ শ্ৰমিকৰ কোনোদিনে তেখেতসকলে ডিজিটেল ৱৰ্ল্ডৰ লগত তেখেতসকলৰ পৰিচয় নাছিল কানেকশ্যন নাছিল সদায় কেছ লেনাদেনা কৰিছিল হয়নে সেইখন জগতক আজি কেনেধৰণে শক্তিশালী এম্পাৱাৰ কৰিলে 8 লক্ষ শ্ৰমিকে আজি বেংকত তেখেতসকলে একাউণ্ট খুলিলে তেখেতসকলৰ নামত যিমানবিলাক চৰকাৰে আঁচনি লয় তাত ধাৰ্য কৰা ধন 100% তেখেতসকলৰ একাউণ্টত DBT যোগেদি জমা হৈ যায় এই ট্ৰান্সফৰ্মেশ্যন কংগ্ৰেছেতো 60 বছৰ চলালে এইবিলাক কথা ভাবিবই নোৱাৰিলে হয়নে গতিকে মই এটা এক্সাম্পল আৰু প্ৰতিটো ছেক্টৰত নিৰপেক্ষভাৱে মূল্যাংকন কৰিব লাগিব দেই তো মই বায়চ হিচাপে কোৱা নাই কথাটো মইতো কেতিয়াও বায়চ হিচাপে নকওঁ যিটো সঁচা মই দেখিছোঁ আজিৰ তাৰিখত মই সৰু এক্সাম্পল এটা দিওঁ আগতে আমাৰ নদী ছেক্টৰটোত এতিয়া ভাৰতবৰ্ষত প্ৰায় 400খনমান নদী আছে কিছুমান নদীত মানে পানী নাথাকেই কিন্তু অতদিনে জলমাৰ্গ বুলি কোৱা হয় জলপথৰ শক্তিৰ সন্দৰ্ভত জলপথে যে মানে এখন সমাজক কেনেধৰণৰ শক্তি যোগান ধৰিব পাৰে বিভিন্ন ক্ষেত্ৰত আৰ্থিকভাৱে সাংস্কৃতিকভাৱে সামাজিকভাৱে হয়নে মানৱ সভ্যতা উৎপত্তিৰ সময়ৰ পৰাই দেখোন জলপথেই মূল পথ আছিল হয়নে মানুহৰ অহা যোৱা কৰা এখন ৰাষ্ট্ৰৰ পৰা আন এখন ৰাষ্ট্ৰলৈ যোৱা গতিকে সেই শক্তিবিলাক কংগ্ৰেছৰ দীৰ্ঘদিনীয়া কাৰ্যকালত তেখেতসকলে চিনাক্ত কৰিব নোৱাৰিলে কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতে আহিয়ে ৰাষ্ট্ৰীয় জলমাৰ্গ অৰ্থাৎ ৰাষ্ট্ৰীয় জলপথ কংগ্ৰেছৰ দিনত 5খন আছিল কেৱল নদী স্বীকৃতি দিছিল মোদী ডাঙৰীয়াই 111খন কৰিলে 111খন কৰি কংগ্ৰেছৰ দিনত তেতিয়া আমাৰ জলপথেদি কাৰ্গো অৰ্থাৎ বস্তু অনা নিয়া কেৱল 18 মিলিয়ন মেট্ৰিক টন আছিল হয়নে এতিয়া 145 মিলিয়ন মেট্ৰিক টন হ'ল এই 11 বছৰৰ ভিতৰতে তেখেতসকলৰ কিমান দীৰ্ঘদিনীয়া ৰাজত্ব চলালে হয়নে 1986তে নেশ্যনেল ৱাটাৰ ৱেছৰ জন্ম হৈছে 86ত দীৰ্ঘদিন চলালে তাৰপাছত তেখেতসকলে ইয়াৰ মাত্ৰাটো বৃদ্ধি কৰিব নোৱাৰিলে কিন্তু আজিৰ তাৰিখত গংগাই হওক ব্ৰহ্মপুত্ৰই হওক যিমানবিলাক আছে এইবিলাকত কি হ'ল বিভিন্ন ধৰণৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে আজিৰ তাৰিখত এঠাইৰ পৰা আন ঠাইলৈ মানুহে বস্তু বাহিনী অনা নিয়া আৰু এটা ঠাইৰ পৰা আন ঠাইলৈ মানুহে ফেৰীৰে অহা যোৱা কৰা আৰু ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ ক্ৰুজ পৰ্যটন ক্ষেত্ৰটো শক্তিশালী কৰাৰ বাবে গতিকে এই কথাবিলাকে আজিৰ তাৰিখত মানুহক কনভিন্স কৰাইছে
from 18 million metric ton to 145, 700% growth. Just imagine. এইবিলাকতো সঁচা কথা, এইবিলাকতো কোনো সাজি কোৱা কথা নহয়, ফাঁকি কথা নহয়। এইবিলাক কথা ক'লে মানে কংগ্ৰেছ অলপ ভয় মানে দুৰ্বল হৈ যায়, আমি কিয় নোৱাৰিলোঁ। সিহঁতে একচুৱেলি অনুতপ্ত হয়, নকয় কথাটো। একচুৱেলি তেখেতসকলে কৰিব লাগিছিল, বহুত সময় নষ্ট কৰিলে।